হেল্ল' গাইজ, সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আমি আহিছোঁ আজি শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰলৈ। আগতেও মই এটা লং ব্লগ দিছিলোঁ, আপোনালোকে যদি চোৱা নাই চাব পাৰিব। আজি অকণমান কলাক্ষেত্ৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে আহকচোন, মোৰ লগতে আপোনালোকেও কলাক্ষেত্ৰৰ পৰিৱেশটো উপভোগ কৰক। এইফালে পাৰ্কত আমাৰ টেকেলিজনীয়ে খেলি আছে। এয়া চাওকচোন, কলাক্ষেত্ৰৰ ভিতৰত ফুলসমূহ কিমান ধুনীয়াকৈ সজাই থৈছে। আচলতে কলাক্ষেত্ৰৰ পৰিৱেশটো বহুত বেছিয়ে ধুনীয়া। ইয়ালৈ আহি মনটো বহুত বেছিয়ে ভাল লাগে। কলাক্ষেত্ৰখন আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, সেয়েহে মোৰ ইয়ালৈ প্ৰায় আহিয়ে থকা হয়। এতিয়া ব'লকচোন ওপৰলৈ যাওঁ, ওপৰৰ পৰা তলৰ ভিউটো উপভোগ কৰোঁ। চাৰিওফালে সেউজেৰে ভৰা এই ধুনীয়া পৰিৱেশটোৰ মাজতে আছে এখন শিশু উদ্যান, দুফালে দুটা পুখুৰী, এভাগি নামঘৰ আৰু মিউজিয়াম।